এৰি চাওক একদম পুৰা বান্ধ একদম এৰি চাওক পুৰা একদম এৰি মহজুজ পুৰা এৰি হৈ আছে মহজুজ পুৰা এৰি বিল্ডিং চাওক পুৰা একদম এৰি গিয়া মহজুজ হৈ আছে তামোল গছৰ ওপৰতে মহজুজ চাবলৈ এইখিনি চাওক মহজুজ চাবলৈ এদিকে মহজুজ এৰি চাওক ডোন চল দিব গৈ আমি আশা ৰাখিছো এখন সুন্দৰ উৎকৃষ্ট মঞ্চ দেখা আপোনালোক সাজু হৈ থাকক আমাৰ স্বেচ্ছাসেৱকসকল আপোনালোকে অলপ আঁতৰে সাজু হৈ থাকিব লাগে আমাৰ খেলপথাৰৰ ভিতৰত মানুহৰ পৰিমাণ বেছি হৈছে আমাৰ সদস্যসকল আপোনালোকে বাহিৰৰ মানুহখিনি বাহিৰলৈ উলিয়াই দিয়ক কাৰ্ড আছে তেখেতসকল ভিতৰত থাকক বাকী মানুহসকলক বাহিৰলৈ উলিয়াই দিয়ক লাহে লাহে ভিতৰতে মানুহ বেছি হৈ গৈ আছে আমাৰ সদস্যসকল আপোনালোকে নাচিব লাগে যিসকলৰ ভেজ পৰিধান কৰে তেখেতলোকক বাহিৰলৈ উলিয়াই দিয়ক ডাঙি দিছে খোলাটো দিছে বাবা দিলা খোলা চেহাৰা নিমিলে লগো ডাঙিছে ইয়াৰ পিছতে খেলপথাৰ নিশ্চয়
দেখিলে হওক দেখিলে হওক পাৰিম আহক এনেকৈ কষ্টকৈ চাম আহক আহক কষ্টকৈ চাম আহক খেলা সঁচাকৈ চাম আহক খেলা সঁচাকৈ চাম ভাগৰ মাৰি আছে ইমান দৌৰি থাকে ऊपर एकदम तामू को सब ऊपर हेरी साहब पूरा एकदम हेरी साहब एकदम मौजू सब बा बांधी আছে पूरा एयरपोर्ट उठी लब हेरी साहब या हेरी साहब पूरा एकदम मौजू सब एटी मानु एकदम हाम हेरी साहब नाइकल ओवर वो कहाँ घूम जाएगी ক'ত লগাই মোবাইলত চাব লাগিব মোবাইলতে চাই আছো তাত একো সুন্দৰ হোৱা নাই চকুত যুঁজি আছে আমাৰ ভগৱন্তীয়াসকল আপোনালোকে অলপ দূৰে থাকক অলপ দূৰত থাকক মই সজাতে গ'লে আপোনালোকে ৰাখিব পাৰে ভগৱন্তীয়াসকল আপোনালোকে দূৰে অৱস্থান কৰক এয়া আমিৰ হামজা জানবাৰ বনাম মহেশ্বৰ দাস বম শিমলুগুৰি সুন্দৰ পোহৰ যুঁজ আপোনালোকে দূৰে অৱস্থান কৰক ঠেলিয়াই লৈ গ'ল লুকাব লাগে তাত লুকাই দিব মানুহ ওলাই আছে ভিডিঅ'ত তো গাইজ বম ডাঙৰ মহ গলীয়া মহ কি কয় খাচপিয়া মহ বেলেগ যুঁজ হ'ব এখন দেই এই দিব নালাগে দিলে লাগিল বহুত মানুহ হৈ গ'ল আমাৰ সদস্যসকল একে যোৰা মিলি গৈছে দেখা পোৱা গৈছে
আপোনালোকক কিবা কৰি ৰাখিছে মানুহ সভা সোমাইছে প্ৰশাসনৰ মানুহে অনুৰোধ জনাইছে মানুহ বাহিৰত বাহিৰ কৰি দিয়ক আমাৰ ভ্ৰমণকাৰীসকল মহাসভাক আপোনালোকে কিয় কৰি ৰাখিছে মহাসভাক মুক্ত মানে ঘুচি মাৰি দিয়ক মহাসভাক মুক্ত মানে ঘুচি মাৰি দিয়ক ৰাইজক চোৱাৰ সুবিধা কৰি দিয়ক আপোনালোকে আপোনালোকে মানুহখিনি বাহিৰ কৰি দিয়ক আমাৰ খেলপথাৰৰ মাজত বহা তোমাৰ মানুহ কিয় জমা হৈছে আপোনালোকে কিছুমান লোক আমি হাতযোৰ কৰিছো যুঁজখন চাবলৈ সুবিধা কৰি দিয়ক ৰাইজক সুবিধা কৰি দিয়ক আপোনালোকে কিছুমান লোক ৰাতিলৈ নিৰ্দিষ্ট দূৰত অৱস্থান কৰক যাতে মাজৰ পৰা মানুহসকল আঁতৰি দিয়ক দূৰত থাকিব আগৰকেইটা শুব দে পাছৰকেইটা বহিব দে পুলিচ প্ৰশাসনক অনুৰোধ জনাইছো কিছুমান বাহিৰ কৰি দিয়ক আপোনালোকে বিনা লাঠিত কিয় কাষ চাপি গৈ আছে আমি আশা কৰিছো মহালে যথেষ্ট সময় বুজিব আপোনালোকে সুবিধা কৰি দিয়ক 3 মিনিট 22 ছেকেণ্ড হৈ গ'ল জুম হৈ আছে যথেষ্ট ইতিমধ্যে মহালে যুঁজি 2 মিনিট সময় অতিক্ৰম কৰি 3 মিনিটত ধৰি দিছে এই সুযোগতে আমি দুই মহা মহামালিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ সবথেকে পরে হয় বাকি ভোটটা তুলব বিষয় হোক আমি যে কিবা কৈ আছো আপনারা শুনিছে না আমি যে আমি প্রশাসনৰ মানুহক আমি অনুৰোধ কৰিছো আপোনালোকে খেলপথাৰ পৰিষ্কাৰ কৰি দিয়ক প্ৰশাসনৰ বিষয়াসকলক আমি অনুৰোধ কৰিছো মই কিনা সেইখিনি বুজি আছো আপোনালোকে কাজিয়া কৰা কৰিছে বাৰে বাৰে কৈ আছে আপোনালোকৰ তাৰ পৰা মানুহখিনি আঁতৰাই দিয়ক কথা নুশুনে আপোনালোকে আমি মহৰ যুঁজে মানিছো ড্ৰোন লৈ আহিছে ড্ৰোন লৈ আহিছে মহৰ দুৱাৰ আৰু মালিকৰ বাহিৰে আপোনালোকে সকলোকে ওলাই দিয়ক তাৰ পৰা ড্ৰোন উৰাইছে মজা লাগিছে ঠিকছে পিটিব লাগে এইকেইটা লাহে লাহে ঘূৰাব মাজত দুখ নাপায় লাগি আছে ৰে ভাল যদি আমাৰ ফিল্ডৰ বাহিৰ কৰি দিয়ক মই গৈ বাঢ়ি পালেগৈ